নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিনৰ এই শুভক্ষণত তেওঁৰেই ৰচিত এটি কবিতা পাঠেৰে অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। কবিতাৰ শিৰোনাম চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অভদ্ৰ অথবা নিচাত মাতাল? আৰে বুকুখন চাই যাব এবাৰ সিহঁতৰ। সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। আচলতে আপুনি ভবাৰ দৰে নহবও পাৰে কথাবোৰ। চিগাৰেট খোৱা ওঁঠবোৰ কলা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী, যি শুৱনি কৰি ৰাখিছে উৱে ধৰা বাকচ। ৰঙা হৈ থকা চকুবোৰ দেখি নাভাবিব এয়া কোনো OCACRSৰ কামাল। ওচৰৰ পৰা চাব সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনত একো নোপোৱাৰ জ্বলন্ত দলিল, ঘোষ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন। সময় পালে আহিব এবাৰ আপুনিও, য'ত ৰৈ থাকে হাজাৰটা সপোন। আপুনিও আহিব এদিন, উটি ভাঙি যাব নিৰ্বোধ ভৰা ধেমালি। এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব।